নমস্কাৰ, মই আজি আপোনালোকক ইউফোবিয়াৰ কেনেকৈ কাটিং কৰা হয় তাকে দেখাবলৈ লৈছোঁ। এইজোপা ইউফোবিয়া মোৰ যথেষ্ট ওখ হৈ গৈছিলে। ওখ হৈ যোৱাৰ কাৰণে ভাবিলোঁ কাটিং কৰোঁ। এনেকেই ওপৰৰ ফালৰ পৰা অলপমান ডাল মই কাটি উলিয়াই ল'লোঁ। ভিডিঅ'টো যিহেতু মই অকলে এখন হাতেদি কৰি আছোঁ, সেইটো কাৰণে সকলোখিনি উঠোৱা নহ'লে। কাটি লোৱাৰ পাছতহে মই একচুৱেলি এইখিনি ভিডিঅ' কৰিছোঁ। গছজোপা যথেষ্ট ওখ হৈ গৈছিলে আৰু 2-3 বছৰ পুৰণা গছ হয় এজোপা। এনেকৈ মেচিয়ৰ ডাল অলপমান মই কাটি ল'লোঁ। মোৰ বহুতখিনি কাটিং ওলালে। কাটিংখিনি দেখি আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে গছজোপা কিমান ওখ আছিলে। আৰু এজোপা আছিলে মোৰ এইজোপা হৈছে একদম পিংক কালাৰ, সৰু সৰুকৈ ফুলে। ইয়াৰ আকৌ কাইটবিলাক খুব চোকা নহয়। ইয়াৰো তলফালৰ পৰা অকণমান ওলাই আছে। ইয়াৰো মই এটা টেষ্ট কৰি চাম যে এইজোপা মই প্ৰথম কৰিম যিহেতু, গতিকে ইয়াৰো মই 2টামান ডাল লগাম বুলি ভাবিছোঁ। ইউফোবিয়া কাটিং কৰিবলৈ আচলতে তেনেই ইজি, মাত্ৰ কেইটামান বস্তু জানিব লাগে। আৰু কাটি লোৱাৰ পাছত যেতিয়া আপুনি কাটিং কৰিবলৈ ডালবোৰ কাটি ল'ব, এনেকৈ কাটি লোৱাৰ পাছত খালি লগালগ নুৰুব, কাৰণ ইয়াৰ পৰা এবিধ আঠাজাতীয় জুলীয়া পদাৰ্থ ওলায় আৰু সেই জুলীয়া আঠাখিনি সম্পূৰ্ণ শুকাই ল'ব লাগিব। আৰু যদি নুশুকায় তেতিয়া কি হ'ব, ফাংগাছে পটককৈ এটেক কৰে। সেইটো কাৰণে আপোনালোকে খুব বেছি 2 দিনমান হ'লেও কাটি লোৱাৰ পাছত, ডালবোৰ কাটি লোৱাৰ পাছত 2 দিনমান এনেই পেলাই থৈ দিব, যাতে তাৰ আঠাখিনি যিমান ওলাবলৈ দিব লাগে। এইখিনি মই কাটি থোৱা 2 দিন হৈছে আৰু এয়া চাওক, আঠাখিনি সম্পূৰ্ণ শুকাই গৈছে যিহেতু, গতিকে এইখিনিতে ৰুবলৈ সম্পূৰ্ণ ৰেডি হৈ গ'ল। এতিয়া আহোঁ ইয়াত কি প্ৰয়োজন হয় ৰুবলৈ। এয়া মই লৈছোঁ বালি, সাধাৰণ আমাৰ ঘৰ বনাবলৈ যিটো বালি ব্যৱহাৰ কৰা হয়। আৰু ইয়াতে আছে মোৰ মাটি আৰু গোবৰ মিক্স কৰি থোৱা আছে। মই যিহেতু ফুল প্ৰায় ৰুয়ে থকা হয়, গতিকে মই মাটি আৰু গোবৰ এনেকৈ মিক্সাৰ কৰিয়ে থওঁ। তো তাৰ লৈছোঁ সাধাৰণ আমাৰ যিটো গাৰ্ডেন চইল বুলিব পাৰি, আৰু অলপমান এয়া ফাংগিচাইড পাউডাৰ লৈছোঁ। বাছ ইমানে, অন্য একো দৰকাৰ নাই। ইয়াৰ এতিয়া বালি আৰু এই পটিং চইলখিনি যিখিনি কৈছোঁ, গোবৰ আৰু মাটি মিক্স কৰি থোৱা আছে, সেইখিনি মই সম পৰিমাণে লৈছোঁ। বালি আৰু সাধাৰণ গাৰ্ডেন চইলৰ লগত শুকান গোবৰ আৰু অকণমান ফাংগিচাইড পাউডাৰ, এইখিনি গোটেইখিনি ভালকৈ এনেকৈ মিক্স কৰি ল'ব। ইউফোবিয়াত পানী জমা হ'লে অতিকৈ মাৰাত্মক, আৰু পানী জমা হৈ যোৱা আৰু সি গেলি যায়। আৰু এবিধ হৈছে একদম ৰ'দ প্ৰেমী ফুল। তাৰমানে ইয়াক বেছি আপুনি কেয়াৰো ল'ব নালাগে, বাছ ৰ'দত থৈ দিলেই হ'ল। ইয়াতে মই 1 চামুচ চাফৰ গুড়ি দিছোঁ। মই আপোনালোকক এটা ডাল পচোৱাৰ পৰিমাণৰহে দেখুৱাই আছোঁ, গতিকে আপোনালোকে যেতিয়া 10-12টা ডাল একেলগে লগাব, তেতিয়া পৰিমাণটো আপোনালোকে সৰহকৈ ল'ব। মই এতিয়া বৰ্তমান এটা আপোনালোকক দেখুৱাই দিছোঁ, যাতে আপোনালোকে নিজে এনেকৈ কাটিং বনাব পাৰে। এইখিনিতে এটা কথা কৈ থওঁ, মানুহে ভাবে কাইটীয়া গছ যিহেতু ইউফোবিয়া বুলি নহয়, যিকোনো কাইটীয়া গছ বাৰীত ৰুব নালাগে, ফুলনিত ৰুব নালাগে, বেয়া বুলি কয়। সেইবোৰ একেবাৰে অন্ধবিশ্বাস, কেতিয়াও বিশ্বাস নকৰিব। মোৰ ওচৰতে প্ৰায় 25-30 জোপামান আছে নেকি ইউফোবিয়া, কাৰণ কাইটীয়া জাতীয় গছ ৰাখিলে সি আপোনাৰ ফুলনিত এটা এণ্টিবায়'টিকৰ কাম কৰে। গতিকে বহুত মানুহে নাজানে, গতিকে তেনেকুৱা ধৰণৰ ভাৱ কেতিয়াও নাৰাখিব। পাৰিলে এজোপা কাইটীয়া গছ আপোনালোকে ৰুবহে। এয়া মই এটা পট লৈ পেলাই, যাতে এয়াৰ নাথাকে, তেনেকৈ খুব ধুনীয়াকৈ হেঁচি লৈছোঁ মাটিখিনি। আৰু ইউফোবিয়াৰ হেৰিটো এনেকুৱা হ'ব লাগে, পটিং মিডিয়াটো, যাতে পানীটো ইজিলি ওলাই যায়। আৰু মাটি সলনি আপোনালোকে যদি সুদা বালিও দিয়ে নহয়, শুকান গোবৰ মিলাই, তাতো ইয়াৰ শিপা ওলাই যায়। মই এনেকৈ দি দিছোঁ, পেইন এটা দি গাঁতটো কৰি পেলাই দি দিছোঁ, যাতে মই ঠেলি পেলাই ভৰাব লগা নহয়। মই একো হৰমন পাউডাৰ দিয়া নাইকিয়া। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, কিন্তু মই নাই দিয়া, কাৰণ মই এনেকৈ সদায় ছাকচেছ হৈছোঁ যিহেতু, গতিকে মই হৰমন পাউডাৰ ইউজ নকৰাকৈ এনেকৈ দিওঁ। খালি খুব টাইটকৈ হাতেৰে হেঁচি দিব মাটিখিনি। বাছ হৈ গ'ল। এতিয়া মই ইয়াত পানী এনেকুৱাকৈ দিম যাতে তলেদি পানীখিনি ওলাই যায়, আৰু এবাৰেই দিম। আৰু এসপ্তাহলৈ মই ইয়াত কোনো ধৰণৰ একো নিদিওঁ, আৰু পানী চানী একো নিদিওঁ। খালি মাত্ৰ মই অলপ ছাঁত 5 দিন বা এসপ্তাহমান ৰাখি দিম। এয়া চাওক, তলেদি পানীটো ওলাই গৈছে, এনেকৈ পানী দিব। আৰু মই এতিয়া এনেকৈ ছাঁলৈ থৈ দিম। মোৰ এই চেল্ফডালৰ তলত ছাঁ পৰি থাকে যিহেতু,
গতিকে মই ইয়াত থৈছোঁ, কাৰণ লগালগ ৰ'দত দি দিলে ই মানে শুকাই যাব, সেইটো কাৰণে এসপ্তাহমান মই এনেকৈ ৰাখি দিম। এনেকৈ মই অলপ দিনৰ আগত এটা কাটিং লগাইছিলোঁ, এইটো 15 দিনমান হৈছে। ইয়াৰ ধুনীয়াকৈ পাত ওলাই গ'ল আৰু এসপ্তাহমান যেতিয়া ছাঁত থাকিব তাৰ পাছতে আপোনালোকে একদম ৰ'দলৈ উলিয়াই দিব। মাটিটো শুকালে নিজে আন্দাজ কৰি পানী দিব, তাৰপাছতে আৰু মানে ইজি আৰু একো কৰিব নালাগে। গতিকে এনেকৈ আপোনালোকে ঘৰতে সহজতে ইউফৰ্বিয়া কাটিংবিলাক কৰিব পাৰে। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কিবা আপোনালোক লাভান্বিত হৈছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে যিবোৰ ভিডিঅ' মোৰ আহে আপোনালোকে লগালগ ন'টিফিকেশ্যন পাই যায়। মই যিখিনি দেখুৱাই আছোঁ ইয়াত, সেইখিনি নতুন পাত ওলাইছে। মই যেতিয়া ৰুইছিলোঁ গছজোপাৰ একোৱেই নাছিলে, মানে মাত্ৰ দুখিলা পাত আছিলে। এয়া 15 দিনৰ ৰিজাল্ট। গতিকে ইউফৰ্বিয়া ৰুবলৈ একো টেনশ্যন নাই, আপোনালোকে ইজিলি ৰুব পাৰিব। এতিয়া আহক মোৰ ইউফৰ্বিয়াখিনি চাওঁ। এতিয়ালৈকে বৰ্তমান বিশেষ নাই, লৈছোঁ কিছুমান, সকলোখিনি ফুলা নাই। আৰু যিখিনি আৰু এটা দৰকাৰী কথা, যিজোপা গছত মই কাটিলোঁ মাদাৰ প্লেণ্টজোপা, তাৰ কাটি থোৱা ডালখিনিৰ ওপৰত এনেকৈ ফাংগিচাইড পাউডাৰ, মই চাফটো ব্যৱহাৰ কৰিছোঁ। ফাংগিচাইড পাউডাৰ এনেকৈ লগাই থ'ব, কাৰণ নহ'লে গেলি যায়। আৰু একদম বৰষুণ যাতে নপৰে সেইটো মন কৰিব, কাৰণ মই অলৰেডি আগতে এজোপা এনেকৈ বৰষুণৰ পানী পৰি পেলাই গেলাই থৈছোঁ। মানে বহুত ডাঙৰ গছ এজোপা মোৰ মৰি গৈছে, প্ৰায় মানে 6 ফুট 7 ফুটমান ওখ আছিলে চাগে গছজোপা, খুব বেয়া লাগে। সেইবোৰ মই নিজৰ মানে অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ দেই। মই যিখিনি কৰিছোঁ, যি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ সদায় চেষ্টা কৰিছোঁ, আৰু আগলৈও মই আপোনালোকক এনেকৈ দেখুৱাই যাম বুলি মানে ভাবিছোঁ। আৰু এইজোপা চকীত ধুনীয়া কালাৰ, সম্পূৰ্ণ ৰ'দত আছে, দেখিছে নহয়। ইউফৰ্বিয়া সদায় ৰ'দত ৰাখিব, আৰু এজোপা এজোপা ইউফৰ্বিয়া আপোনালোকে নিজৰ ফুলনিত ৰুব। আজিলৈ আহিছোঁ, ধন্যবাদ। এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, ইউফৰ্বিয়া লগোৱাৰ একদম ধুনীয়া সময় হৈছে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে। গতিকে আপোনালোকে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত যিমান কাটিং লগাব বিচাৰে লগাব পাৰিব। বাই বাই।